আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু যিহেতু মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, ভাবিছোঁ সেইকাৰণে আজি এটা ভিডিঅ' বনাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম গোটেইখিনি কি কৰোঁ। মানে কি আজি বা মাজৰ পৰা দেৰগাঁৱৰ পৰা আহি আছে। আজি কিবা এক্সাম ডিউটি আছে, কিহৰ এক্সাম আছে মই ভালকৈ নাজানো। তাই মানে কি ঘৰৰ ওচৰতে ল'ম বুলি ক'লে হেনো ছাৰক। তাৰপৰা ছাৰে ক'লে হ'ব বুলি, তেতিয়া আহি আছে আৰু এক্সাম চলি আছে। তাৰ এক্সাম শেষ হোৱাৰ পিছতহে তাইক লগ কৰিব পাৰিম সেইকাৰণে। আৰু এতিয়া চাগে মায়ে কিবা কিবি বনাই আছে ভিতৰত তাইৰ কাৰণে। আপোনালোকেও চাই থাককচোন বাৰু ভিডিঅ'টো। বাক লগ কৰিবলৈ কোন কোন যাম, কিহত যাম আপোনালোকক গোটেইখিনি দেখাই থাকিম। তাৰ আগতে আপোনালোকক মই বস্তু এটা দেখাই দিওঁ। এইটো চাওক কি বস্তু আনি থৈছে ঘৰলৈ, এতিয়ালৈকে ফিটিং কৰা নাই। কি আজিকালি ইমানেই সুবিধা হৈ গ'ল, ঘৰতে একদম পূৰা ধান খুন্দি ল'বলৈ, পিঠাগুড়ি হালধি চব খুন্দি ল'বলৈ ইয়াতে ইয়াতে। আৰু এইফালে আপোনালোকে এই বোলো বৰ্তা আৰু খুৰা বহি আছে। এই ঘৰটো যে দেখিছে ইয়াতে ফিটিং কৰি। এইফালে চব পেহী বহি আছে, ধুনীয়াকৈ বহি আছে ন। আৰু আপোনালোকে পেহীক দেখিয়ে থাকে। আৰু পেহীৰ কথা যদি আৰু কোনোবাই জানিব বিচাৰে তেতিয়া কমেণ্ট কৰিব। মই এতিয়া মাহঁতে কি কৰি আছে আপোনালোকক দেখুৱাই দিওঁ কি কৰি আছে। আমাৰ এই গেলাটো চাওঁ, গা নোধোৱা ইমান দেৰিলৈকে গা নাই ধোৱা। তাই হেনো লগ কৰিবলৈ নাযায় কাপোৰ কানি ধোৱা জহতে। আৰু এইফালে মায়ে পাকঘৰত কিবা কিবি তাইৰ কাৰণে ভৰাই আছে। কি কৰি আছে? মাৰ কাৰণে হেঁচা পিঠা ভৰাইছোঁ, তিলৰ লাডু, কল কেইটামান ভৰাইছোঁ, ক্ষীৰ অকণমান বনাবলৈ লৈছোঁ আৰু ৰুটি কেইটামান বনাবলৈ লৈছোঁ। ফূৰ্তি লাগি আছে একদম লগ কৰিবলৈ যাবলৈ। আমি পেহীয়ে মই বগৰী পাৰি আনিলোগৈ। বগৰীৰ লগতে আকৌ সেই জলফাইও পালোঁ। তাৰপৰা মই এনেকৈ ধুই পেলাই ৰ'দত দি থৈছোঁ তাইৰ কাৰণে নিবলৈ। এতিয়া এইখিনি ৰ'দতে থৈ দিওঁ। এইফালে চব পূৰা এয়া এই ক্ষীৰ উতলি আছে আৰু এইফালে মায়ে ৰুটি বেলি আছে, ৰুটি লৈ যাম। তাৰপৰা বাকী এইখিনি ইয়াত কিবা কিবি ভৰাই থৈ চাওক। এইফালে পাত্তাই নিদিলে মোক। হাই, কি কৰিছা? আমি এতিয়া আহি আছোঁ, গাড়ীত উঠিলোঁ। তাৰপৰা মানে তাই জলদিকৈ ওলাই যাবলৈ কৈছে, দেৰি হ'ল। আৰু মা মোজা পিন্ধিবলৈ টাইম নহ'ল, এতিয়া গাড়ীতে পিন্ধি আছে। ইমানে লৰালৰিকৈ টোপোলা চোপোলা বান্ধি মেলি এতিয়া পূৰা ওলাই আহিছে। এইফালে ষ্টাইলৰ ষ্টাইলে ঠাণ্ডা ব'লক আৰু দেখাই থাকিম আপোনালোককো। আহিবা বাইদেউ, আহিবা বাইদেউ না, দেখিছে না হাঁহি দেখিছে না। আৰু এইফালে চাওক আপোনালোকে, এয়া অসম সাহিত্য সভাৰ কাৰণে এইফালৰ পৰা এখন প্ৰথম গেট। আৰু আমাৰ ইয়াতে হ'ব এইবাৰ অসম সাহিত্য সভা। আৰু এই ভিতৰৰ ফালে পূৰা কাম চলি আছে, পেণ্ডেল তৰি আছে, এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই বাৰু। কেনেকুৱা হৈছে কৈ দিয়ক আকৌ লগ কৰিবলৈ আহি। ভাল হৈছে, ভাল হৈছে। আমাৰ পুলিচ বাইদেউ আহি আছে খোজকাঢ়ি খোজকাঢ়ি ডিউটি দি পেলাই। ভণ্টি, মা, দেউতা, খুৰা ৰখি আছে। সেইজনী চব এইটো মই লৈ লওঁ। চকু পানী দিছে না দেউতা, চকু পানী একেবাৰে পেলা একেবাৰে তই যাম। মই ভিডিঅ' কৰি থাকোঁতে গৈছা। এক্সাম দি পেলাই ওলাই আহিছে ল'ৰা ছোৱালীবিলাক। আৰু ক'ত গ'ল আমাৰ তাই? দেখুৱাই দে সেইজনী পূৰা তাই ৰখি আছে। চব ৱালৰ ওচৰত ৰখি আছে। এইজনী জুম কৰি, এই বেছি জুম হৈ গ'ল, বেছি জুম হৈ গ'লো মা। এইফালে আছে আৰু তাই ৰখি আছে তাতে। গোটেই ল'ৰা ছোৱালীবিলাক আহি আছে আৰু এইফালে গাৰ্জেনবোৰ ৰখি আছে। পৰীক্ষা ফালি দিলে বোলে। দিন চাওক মানে এতিয়া আমি বা ইমান দূৰৰ পৰা আহিছে, আমি এতিয়া ঘৰৰ পৰা লগ কৰিব আহিছোঁ। মানে নিজৰ কষ্টৰ ফলত বা ইমানখিনি আগবাঢ়ি গ'ল। তাৰপৰা আৰু এতিয়া মা দেউতা দুইজনে মানে ইম'চনেল হৈ গৈছে বাক দেখি। ইমান দূৰৰ পৰা আহিছে তাই, মানে ইমান দিনৰ মূৰত লগ পাইছে। তাৰপৰা মানে তাই ঘৰলৈ আহিম বুলি কৈছে। এতিয়া মানে ঘৰলৈ আহিবলৈ পোৱা নাই, সেইকাৰণে বেয়া লাগিছে আৰু যি হ'লেও মানে
সুখতে চকু পানী ওলাইছে আৰু এতিয়া তাই মানে সেই এতিয়া এক্সাম দি ল'ৰা ছোৱালীখিনি ওলাই গ'ল আৰু তাই তাতে ৰখি আছে আৰু এতিয়া আকৌ বেছি দেৰি লগ নাপাম চাগে আৰু সিহঁতৰো গাড়ী ৰৈ আছে আৰু আগতীয়াকৈ সিহঁতকে লৈ যাব বুলি কৈছে এতিয়া তাইক বেছি দেৰি লগো নাপাওঁ আৰু এতিয়া সিহঁতি যাবগৈ আৰু এতিয়া মায়ে যিখিনি বস্তু আনিছিলে সেইখিনি চাগে এতিয়া খাবলৈও সময় নহ'লে আৰু এতিয়া তাইক দি পঠিয়াব লাগিব মানে তাই লৈ যাবগৈ তাই তাতে খাবগৈ আৰু এতিয়া মানে যিমানখিনি আনিছে এতিয়া তাই খাবলৈও সময় নাই এতিয়া তাই তাতে গেটৰ ওচৰত ৰখি আছে ডিউটি শেষ হোৱাই নাই কিবা এটা কৈ দিয়ক আকৌ কেনেকুৱা লাগিছে ভাল লাগিছে তাইক লগ পাই পেলাই আহিছিলোঁ এতিয়া ভতিজাজনী পৰীক্ষা দিবলৈ আছে আমি হেৰিয়ৰ পৰা বোকাখাটৰ পৰা আমি লগ কৰিবলৈ আহিছিলোঁ বোকাখাট নহয় দেৰগাঁৱৰ পৰা আমি লগ কৰিলোঁ লগ এতিয়া মনটো কিমান ফূৰ্তি আৰু সৰুৰ পৰা ডাঙৰ দীঘল কৰি এতিয়া হয় নাই চাকৰি দিলোঁ কিমান দিনৰ মই লগ পাইছোঁ কি খাইছ শকত হ'বলৈ মোক কিবা এটা কৈ দে শকত হ'বলৈ এই নাই কাপোৰ পিন্ধি লোৱাত বেছি শকত লাগিছে একদম সেইটোলৈকে কাপোৰ পিন্ধি আছোঁ যে বন্দিতা বৈ থাকি ফটো কৰি মাৰি দিয়া জোনমণি শইকীয়া ভিডিঅ' বনাইছে তাই তিনিজনে মাৰি বনাই আছে তাই ঘৰৰ পৰা অনাবিলাক এতিয়া গাড়ীতে সোমাই পেলাই অকণমান খাই ল'বলৈ দিছোঁ আৰু নহ'লে খাবলৈ বেলেগকৈ হেৰি নাই বাহাদীয়াতে আছে এতিয়া গাড়ীতে সোমাই এতিয়া অকণমান খাই লওক ক্ষীৰ লৈ আহিছিলে মায়ে টেষ্টি আজি বাক প্ৰথম লগ পাইছোঁ আৰু ইয়াৰ বন্দিতা বা হয় পাপৰিহঁতৰ ঘৰৰ পৰা পায়স খাই আছো কেনেকুৱা হৈছে কেনেকুৱা লাগিছে কৈ দিয়ক লগ পাই পেলাই বহুত ভাল লাগিছে সকলোকে লগ পালোঁ আজি মনটো পালোঁ মনটো আজি ভাল লাগিছে সঁচাকৈ মানে ইমান দিনৰ মই লগ পাইছোঁ মা দেখিছোঁ নাই কৈ দিবা গোট খাই ল'বা এতিয়া হেৰি হ'ব আৰু ৰাতিটো আমি গ'লে যাবলৈ ওলালে বাহঁত গাড়ী উঠি লাগে বাই বাই তাকেতো আহি আৰু মাৰি দে ধুনীয়াকৈ বাই বাই তেতিয়া হেৰি হ'ব তাকেতো ডিউটি পৰিলে আকৌ লগ পাম দেই বাই বাই চাই আছে ক'বলৈ বাই বাই ময়ে থাকি যাম এতিয়া ময়ে গাড়ীত উঠিব নাপাম এতিয়া হৈ গ'ল এতিয়া বাহঁতক গ'লগৈ বাহঁতক বিদায় দি এতিয়া আমিও ঘৰলৈ উভতিলোঁ বা মা মনটো দুখ লাগিছে চাগে বহুতে চকু পানী দেখিছে ধৰ আকৌ এনেও মা আহিম বুলি কৈছে ঘৰলৈ যাওঁগৈ আৰু এতিয়া ঘৰলৈ আৰু ভিডিঅ'টো কৰি দিওঁ আৰু নে কিবা ক'বা বেয়া লাগিছে আৰু সন্ধিয়া লৈ আহিবলৈ মন আছিলে বা ঘৰলৈ আহিবলৈ মন আছিলে বোলে কিন্তু এতিয়া আহিবলৈ পাৰ্মিশ্যন নাই সেইকাৰণে তাই আহিম বুলি কৈছে বাৰু দুদিনমানৰ পিছত একো নহয় তাৰপৰা এতিয়া আমি যাওঁগৈ ঘৰলৈ আমি ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰি দিওঁ ভোকো লাগিছে একো খাই যাবলৈ টাইমো নহ'লে তাৰপৰা আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ বাই বাই